Hello everyone, কি খবৰ অকনমানি জি অন্য এটা ভিডিঅ'তে আপোনালোক সকলোকে স্বাগত জনাইছো। আজি মই মাৰ ঘৰত আছো এতিয়া মামাহঁতৰ ঘৰলৈ যাম অকমান পিছত। আইতা আছে, আইতাক ভাত দিবলৈ যাম আজি। তাকে মই ভাবিছো ভাত কেইটামান বনাই লৈ যাওঁ। কি মাছ ৰাখিছিলো, মাছ বনাও এতিয়া, মাছখিনি ভাজো দেখাই ঠিক আপোনালোকক দেই। আজি পুৰা চৌকাত ভাত বনাব লৈছো। তেল দিছো কেৰাহীত, ইফালে আছে মাছ ৰাখিছো। মাছৰ মুড়ি আৰু পেটুখিনি বেঙেনাৰ লগত ভাজি দিম বুলি ভাবিছো, কি হয়গৈ। এইফালে খুৰীয়ে পালেং শাক উঘালি আনিলেগৈ। পালেং শাক ছিঙি আছে, মানুহজনী নেদেখাও, লেতেৰা হৈ আছে অকণমান, কাম কৰি আছে যিহেতু। এইফালে টিঙত থৈছে শাক ছিঙি পালেং শাক, বিলাহী, মাছ। ভাল পায় নাপায় আপোনালোকে ক'ব দেই কমেণ্টত। ইয়াত বনালো বেঙেনা, মাছৰ পেটু আৰু মুড়ি, ওপৰত ধনিয়া পাত দি দিছোঁ, বাছ সিমানে। এইখিনি হৈ গ'ল। এতিয়া ইফালে বাহিৰত খুৰীয়ে মাছ বনাই, পালেং শাক, বিলাহী, মাছ দিয়াই নাই। এয়া মাছ ফ্ৰাই কৰি থৈ দিয়া গৈছে। মাছখিনি বাৰু মই ফ্ৰাই কৰিলোঁ, বাকী তৰকাৰী খুৰীয়ে বনাই আছে এতিয়া। এইফালে তৰকাৰী লাহেকৈ উতলিছে আৰু অকণ উতলিছে। ভাত পানী হৈ গ'ল, আইতালৈ লৈছোঁ। আমি এতিয়া গৈ থাকোঁ। এইফালে ৰাজু আহি আছে স্কুটি লৈ পেলাই। বেছি দূৰ নহয়, একেখন গাঁৱতে, মামাৰ ঘৰৰ ওচৰতে। তথাপি যাওঁ আৰু সোনকালে পাওঁগৈ বুলি। খুৰাই ধানৰ বস্তা, ধান কিনি আছে যে, সেই বস্তা গোটেই চোতাল ভৰ্তি হৈ আছে। যাওঁ এতিয়া, চাই থাকক। নিজৰ ঘৰখনলৈ আহি, নিজৰ গাঁওখনলৈ আহি কিমান ভাল লাগে ন। গোটেইবোৰ আপোন, গোটেই পৰিৱেশটোৱে সুকীয়া হৈ যায়। ঘৰলৈ অহাৰ মানে সোৱাদেই বেলেগ। আমি বেছি দূৰ নহয়, মামাৰ ঘৰ পালোহিয়ে আহি, অকণমান আছে। ইফালে এয়া আইতাই কিবা কৈ আছিলে মোক। এইফালে জিও বোমাইকৰ কান্ধত উঠি কি খেলা খেলি আছে। ন মামাৰ লগত উঠি কেনেকুৱা লাগিছে? কান্ধত উঠি এনেকুৱা নে? ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।